কৈ দুখ আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে। ইয়াতকৈ দুখ আৰু পৰিতাপৰ কথা কি হ'ব পাৰে? বানে ধোৱা উজনি অসমৰ ভয়াহ অৱস্থা, ধনজন হেৰুৱাই মানুহবোৰ হ'ল দিঘহাৰা। প্ৰকৃতি কিয় ইমান ৰুষ্ট হৈছে, ভাবিব দুখে বুকু বিন্ধি ধৰে। ৰাইজৰ সহায় সহযোগ তেওঁলোকৰ বাবে জীয়াই থকাৰ আশীৰ্বাদ প্ৰেৰণাৰ উৎস। যেনে যেনেকৈ পাৰা সহায় কৰা মানুহখিনিক জীয়াই ৰাখক। শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, উজনি অসমৰ ভয়াৱহ বানপানী। পানী আৰু পানী, চাকৰিয়াফালে পানী, কোনো কালে নোহোৱা ভয়াৱহ বানপানী। ধনজন হেৰুৱাই মানুহবোৰ হৈছে দিশহাৰা। খোৱা লোৱাৰ কিমান যে কষ্ট হৈছে, কি খাইছে, কি লৈছে আমাৰ মন্ত্ৰী সকলে ঘৰত, ৰাখিছেনে ক্ষয় ক্ষৰতিৰ বুজি লৈছে নে দিছপুৰত খোৱা কামোৰাৰ ৰাজনীতি কৰি আছে। মন্ত্ৰী বিধায়কসকল ৰাইজৰ প্ৰতিনিধি, বিপদ কালত ৰাইজৰ ওচৰত সহায় সহযোগ কৰক। চৰকাৰী সাহায্যৰ ওপৰত গুৰুত্ব দিয়ক, নহ'লে ৰক্ষকে ভক্ষক হ'ব। অনুৰোধ কৰিছো নোখোৱা কোনোৱে নকৰিবা। বিপদ কালত মানুহখিনিক সহায় কৰা। মানৱতা জীয়াই ৰক্ষা যিমান পাৰি সহায় সহযোগ কৰা। মানুহখিনিক জীয়াই ৰক্ষা আমাৰ দায়িত্ব। ধৰ্ম বিকাৰত সহায় কৰা। ইয়াতকৈ দুখ পৰিতাৰ বিষয় কি হ'ব পাৰে? মানুহ আছে বানপানীত বকাই ডুবি, কোনোবা ডাক্তৰে বাননত মৃত মানুহৰ মৰণোত্তৰ পৰীক্ষাৰ নামত দৰমহাৰ পাছটো এনে টকাৰ লোভীয়া মানৱতাহীন ডাক্তৰক চৰকাৰে উপযুক্ত
ৰাইজৰ সহায় সহযোগিতাতেও লোকৰ জীয়াই থকা আশীৰ্বাদ আৰু প্ৰেৰণা